So welcome to my second channel Solution Vlog. So মানে শ্বিলঙৰ পৰা অহাৰ পিছত আমি ক'তো যোৱা নাই তো সেইকাৰণে আজি অলপমান ওলাইছোঁ মানে আজি আহিছোঁ গুৱাহাটীত মানে মানে কিমানো দমকলৰ পানীখিনি গাড়ী দিব তো সেইবাবে আজি আহিছোঁ একলেণ্ড আৰু একলেণ্ড আজি চুইমিং পুলত গা ধুম বুলি ভাবিছোঁ তো ফাইনেলি পালোঁ আমি জালুকবাৰী পাৰ হৈছোঁ আৰু ইয়াৰ পৰা 6 কিলোমিটাৰ আছে একলেণ্ড আৰু 6 কিলোমিটাৰ গ'লে আমি পাই যাম একলেণ্ড আৰু আজি ভিডিঅ'টো বহুতে ধামাকা হ'ব চ' আপোনালোকে ভিডিঅ'টো সকলোৱে চাই So ahead of so finally পাইলোঁ একলেণ্ড আৰু ইপিনে চাওক ইপিনে হৈছে 2 চকা বাইকৰ পাৰ্কিং প্লেচ আৰু ইপিনে হৈছে 4 চকা পাৰ্কিং চাওক চ' এনেকৈ আহিলে আপোনালোকে ইয়াতে গাড়ী পাৰ্কিং কৰাৰ সুবিধা আছে চ' বৰ্তমান এতিয়া ভিতৰত যাবলৈ এতিয়া টিকেট কাটিব লাগিব আৰু টিকেট বাৰু ক'ত কাটে বাৰু ভালদৰে নাজানো চ' এই আগত দাদাহঁতে গৈ আছোঁ বাৰু ত' তাতে টিকেট ল'ব লাগিব চাগত চ' এই তাত টিকেট ল'ব লাগিব আৰু টিকেট লোৱাৰ পিছত ভিতৰত যাম আৰু খুব মানে আজি ভিডিঅ'টো এনেকুৱা ধামাকা হ'ব না তো আপোনালোকে চাই থাকিব চ' এতিয়া আছে গাড়ী পাৰ্কিং চাৰিচকীয়া তো চাওক তো বহুত ডাঙৰ পাৰ্কিং প্লেচ হয় ইয়াতে চাওক চ' আহে ৰাস্তা চ' ফাইনেলি পালোঁ টিকেট কাউণ্টাৰ আৰু এইটো আছে একলেণ্ডৰ টিকেট কাউণ্টাৰ আৰু ইয়াৰ পৰা আপোনালোকে টিকেট ল'ব লাগিব তাৰপিছত আৰু যেতিয়া যাব লাগিব চ' আহে ৰাস্তাটো চ' ফাইনেলি টিকেট লোৱা হৈ গ'ল আৰু টিকেট লোৱাৰ পিছত আমি এতিয়া যাম ভিতৰত চ' সেইটোৱে যাব লাগিব চ' আহে ৰাস্তা চ' মানে টিকেটকেইটা এনেকৈ হাতত পিন্ধাই দিয়া হয় এনেকৈ চ' পিন্ধাই দিয়াৰ পিছত আৰু এতিয়া আমি যাম ভিতৰত সোমাই চ' বলক গাইজ আৰু ইয়াতে বেগকেইটা চেকিং কৰা হয় এনেকৈ চেক কৰি দি দিলে আৰু চেক হৈ গ'ল এতিয়া আৰু এইপিনেদি যাব লাগিব চ' ফাইনেলি আমি ভিতৰত সোমাই আহিলোঁ আৰু ইয়াৰ চাওক ভিতৰৰ পৰিৱেশ কেনেকুৱা চ' গাইজ ফাইনেলি আমি কাপোৰ মানে ইয়াতে চেঞ্জ কৰি ল'লোঁ আৰু চেঞ্জ কৰি লৈ প্ৰথমে আমি চুইমিং পুলত গা ধুই লওঁ চ' গা ধুই লোৱাৰ পিছত আপোনালোকক গোটেই একলেণ্ডৰ যিটো পৰিৱেশ সেই পৰিৱেশটো মই আপোনালোকক দেখুৱাম আৰু এতিয়া প্ৰথমে চুইমিং পুলত গা ধুই লওঁ চ' মানে মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় কিন্তু মই তাত নিব অলপমান ভয় আছে কাৰণ কিবা কাৰণত যদি মোবাইলটো পানীত পৰি যায় কিন্তু থাকে আৰু ত' মই এতিয়া যাম গা ধুব মানে মজা 840 টকা দিছোঁ ঘৰতে গা পা ধুবলৈ কেনেকৈ হ'ব বাৰু ইমান গা ধোৱা মানুহ চাহ এনে ঘৰ গাই নাপায় জানো চাহ কিমান গা ধুইছোঁ কিমান গা ধুই আছে বাপ্পা চ' সেই ৰাস্তা চ' মানে এবাৰ চুইমিং পুলত এবাৰ সাঁতোৰা শিকিম বুলি ভাবিছোঁ তো দে আৰু পাংনম চাই লওঁ নে কি চ' বলক তেনেহ'লে সাঁতোৰা শিকোঁ নে কি এইখিনিলৈকে আহিলোঁ
আছো মানে এবাৰ আমাৰ বিজুদাই সাঁতোৰা শিকিব চাওক পুৰা সাঁতুৰিছে বাপা পাইছি দে মানুহটো চুইমিং পুলত গা ধুই হৈ গ'ল মানে আৰু এটা ব'ট আছে এই ব'টটো চাওক মানে এবাৰ ইয়াত গা ধুই দিম নে কি অলপ দিছে ইয়াত পানী নাচাকে কিমান চাফা অৱস্থা চাওক পানীখিনি চাওক কিমান চাফা পানী এখন ব'ট ব'টত গা ধুইছে মানে মই এইটো এবাৰ গ'লো আৰু ওপৰৰ পৰা আহিম বুলি মানে মোৰ বহুত ভয় লাগিল মানে ভয়তে মানে মই নগ'লোৱে তাৰমানে মানে এইটো আইলেণ্ড দেখিছেনে এবাৰ তাৰ পৰা গা ধুই নে কি বলক গা ধুই আহোঁ মানে ভাবিছোঁ মই এই এবাৰ তাৰ পৰা এবাৰ গা ধুই আহোঁ নে কি 740 টকা কথা আছে সেইটো গা ধুই আহিবই লাগিব নে কি বলক সেই ৰেষ্টুৰেণ্ট মানুহ নাছিলে কেনেকুৱা ভিৰ লাগিছে গা ধুবলৈ তেনে গা ধুবলৈ নাজানো বহুত পানী আছে এতিয়া পানী ইমান সোনকালে খাই নহয়তো তো লাহে লাহে গাড়ী যাওক অলপে আহে আকৌ অলপে আহে সঁচাই কিন্তু জীৱনত আজি নিচিনা গা কটো ধুৱাই নাছিলোঁ মানে ফ্ৰীতে পাইছোঁতো ফ্ৰীতে মানে কি 740 টকা লৈছিল সেইখিনি আজি ভালকৈ গান যাম নে কি আৰু ইমান অকলে অকলে
হনুমা আৰু গান গোৱাতে এবাৰ লাষ্ট দোস্ত অকলে অকলে গাড়ী চোচা কিমান বেয়া লাগিছে কেলা মোৰো এজন যদি গাৰ্লফ্ৰেণ্ড থাকিলে যদি তাকো লৈ নৰো নে কি চ' আহে দোস্ত গা ধুলো বহুত গা ধুইছোঁ আজিৰ নিচিনা জীৱনত কেতিয়াও গা ধুই পোৱা নাই মানে বহুত গা ধুলো বাবা মাইনা কেনেকুৱা লাগিছে হা আহে দোস্ত যদিহে আপোনালোকে অকলে নাহিম বুলি ভাবিছে তেন্তে আহক মানে তাত কিমান গা ধুব গা ধুই যে আপোনালোকে পাগল হৈ যাব আমনি লাগি যাব গা ধুই মোৰ তাৰমানে পূৰা আমনি লাগে গা নোধোৱা আৰু সেই দোস্তো চ' মানে ময়ো এনেকৈ যাম বুলি ভাবিছিলোঁ তো সেইবাবে মই তলৰ পৰা আহিলোঁ আৰু আহি মানে ওপৰ পালোঁ যে মোৰ মানে দেখি খুব ভয় লাগিছে মানে নাই যাব নোৱাৰে নাযাওঁ দেই ভয় লাগিছে মই বহুত ভয় লাগিছে চাওকচোন এই দিছা নগ'লে চাওক কলনৰ যিটো ভিউ পইণ্ট সেই ভিউ পইণ্টটো মই আপোনালোকক ওপৰৰ পৰা ভালদৰে দেখাইছোঁ তো আপোনালোকে ভালদৰে ওপৰৰ পৰা চাওক ভিউ পইণ্টটো কেনেকুৱা লাগে মানে আপোনালোকে একলেনত আহি ডেন্স মাৰিব বিচাৰে নেকি মানে ডেন্সো মাৰিব সকলো সুবিধা আছে ডেন্স আৰু আপোনালোকে ভিতৰতে পাব ৰেষ্টুৰেণ্ট পাব খাবলৈ কিন্তু একো টেনশ্যন নাই আহক খাবলৈ